এইবাৰ ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত ৱেব পৰ্টেলৰ সত্ত্বাধিকাৰী। নিশা বঙাইগাঁৱৰ বৈতামাৰী আৰক্ষীৰ অভিযান। নিশা বৈতামাৰীৰ কাঁইটপাৰাৰ প্ৰথম খণ্ডত চলাইছিল আৰক্ষীয়ে এই অভিযান। অভিযানত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ডিৰেক্ট নিউজ আছাম নামৰ ৱেব পৰ্টেলৰ সত্ত্বাধিকাৰী তথা সাংবাদিকসহ কৰায়ত্ব 6 জনক। ডিৰেক্ট নিউজ আছাম ৱেব পৰ্টেলৰ সত্ত্বাধিকাৰী তথা সাংবাদিকজন হ'ল ধুবুৰী জিলাৰ চাপৰ আজাদ নগৰৰ ছফিকুল ইছলাম। আন 5 জন হ'ল চাপৰ কাজিপাৰাৰ ছফিকুল ইছলাম, ছানিদুল ইছলাম, বঙাইগাঁও বৈতামাৰী কাঁইটপাৰাৰ আব্দুল ৰহিম আহমেদ, জগিঘোপাৰ কাৰিমুল ইছলাম আৰু কাঁইটপাৰাৰ ৰিজু আহমেদ বুলি জানিব পৰা গৈছে। লৈ কিবা এটা বিজনেছৰ কথা আলোচনা কৰি আছিল, ছাৰতে সিহঁতক হাতে লতে ধৰে আৰু কি। কেইটা কি পাইছিল? কফ চিৰাপ পাইছিল আৰু টেবলেট পাইছিল আৰু কি। এজন সাংবাদিক বুলি জানিব পাৰিছোঁ যে হয়, আমিও শুনা মতে এজন কিবা ৱেব পৰ্টেলৰ সাংবাদিক বুলি আমি শুনিছোঁ, কিন্তু কিমান দূৰ সঁচা কিমান দূৰ কি আমি গম নাপাওঁ আৰু কি। এতিয়া আৰক্ষী অনুসন্ধান কৰি আছে, অনুসন্ধানৰ পিছতহে গম পোৱা যাব আৰু কিবা বাকীখিনি। মানে দীৰ্ঘদিনৰ পৰা হয়, ইয়াতে বহুত দিনৰ পৰা আমাৰ ইয়াতে কফ চিৰাপ টেবলেট এনেকুৱা মানে বিজনেছ চলি আছে। আমি সিহঁতক গম পাইছোঁ, কিন্তু অৰিজিনেল কালপিট আজি পৰ্যন্ত দেখিব পৰা নাই। আজি আমি পাইছোঁ আৰু কি ইয়াতে দেখা। সাংবাদিকৰ লেবেল মাৰি মানে হয়, আমি শুনা পাইছোঁ এই যিজন সাংবাদিক বুলি কৈছে তেওঁ বোলে বাইকত লেবেল লগাই এনেকৈ কিবা ঘূৰি ফুৰে সাংবাদিক বুলি, কিন্তু এতিয়া আমি শুনা মতে তেওঁ বোলে ভুৱা সাংবাদিক।